হেল্ল' দোস্ত, আজি আহকচোন অলপ চিম্পুলকৈ অলপ ছাগলী মাথা বনাব লৈছোঁ দেই। খাৰা মছলাটো ৰেডি কৰি লৈছোঁ। খাৰা মছলাটো এটা কুকাৰ লৈছোঁ, অলপ তেল দিছোঁ। একদম চিম্পুলকৈ বনাম আজি ছাগলী মাথা। অকল দি দিলে লাগে, জাষ্ট হালকা তেল দি পিনে পকাইছোঁ গোটা মছলাটো। আজি একদম চিম্পুলকৈ বনোৱা হৈছে। এইবোৰ পিঁয়াজ কাটিং হৈ গ'ল, 3টা পিঁয়াজ কাটিছোঁ। এয়া মোৰ মছলা, ইয়াতে দি দিয়া হৈছে পিঁয়াজটো গোটা মছলাৰ লগতে। একদম চিম্পুল বনাইছোঁ। মই 1 চামুচ হালধি লৈছোঁ, ইয়াৰ লগতে 1 চামুচ নিমখ লৈছোঁ নিজৰ হিচাপত। এতিয়া পিঁয়াজটো কমপ্লিট ড্ৰাই হৈ গৈছে। মই এতিয়া 4টা বিলাহী দি দিছোঁ। বিলাহী দি ভালকৈ মিলাই মই হালধি মিক্স কৰি লৈছিলোঁ যে, ইয়াতে নিমখ হালধি অলপ আদা ৰচুনৰ পেষ্ট দি অলপ পানী দি মিহলাই লৈছোঁ। এতিয়া ইয়াতে ভালদৰে মিক্স কৰি লওঁ। যিহেতু মই হালধি আদা ৰচুনৰ পেষ্ট আৰু নিমখ ইয়াতে মিক্স হৈ গ'ল, বিলাহীটো ফাৰ্ষ্টকৈ দি দিছে আৰু মই ভালদৰে লৰাই ঢালি দিছোঁ। ইয়াত সম্পূৰ্ণ ভালকৈ দিয়া হৈছে। ইয়াতে ভালদৰে লৰাই যিহেতু মই সকলো দি দিয়া হ'ল, ইয়াতে ঢাকন লগাই চিটি এটা মৰাই দিম। বছ হৈ গ'ল। এতিয়া মই কাটি থৈ দিয়া পিঁয়াজ, ধনিয়া আৰু গোটা গোটা পিঁয়াজ কৰিছোঁ। এতিয়া ইয়াক ভালদৰে দিয়া হ'ব। এতিয়া মই ধুই থৈ দিয়া চাউলখিনি ধুই পিনে অলপ ঢাকি দিছিলোঁ, অলপ পানী দি পিনে ইয়াতে দি আছোঁ। আজি অলপ বেলেগ ধৰণে বনাইছোঁ। মটন বিৰিয়ানী বুলি কয় যে, মাথা বিৰিয়ানী বনাইছোঁ মই এতিয়া, ছাগলী মাথা বিৰিয়ানী। ভালদৰে দি দিয়া হৈছে। এতিয়ালৈকে হাতখন লগাই দিয়া হ'ব। 10 মিনিট চিটি মাৰিব দিয়া হ'ব। বিৰিয়ানীটো মটন বিৰিয়ানী ৰেডি। এনেকৈ বনালোঁ আৰু সৰু সুৰাকৈ ভালদৰে বনাব নাজানো। বনালোঁ দেই, মই ভালকৈ নাজানো, তথাপিও বনাইছোঁ আৰু সৰু সুৰাকৈ।